ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন NRC নৱীকৰণ কৰাৰ দ্বাৰাই অসমত থকা ভাৰতীয় নাগৰিকক চিনাক্তকৰণ কৰা হ'ব। পিছে এইটো এটা অসমৰ ৰাইজৰ ওপৰত প্ৰবঞ্চনাহে। প্ৰকৃততে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক এটা নাগৰিকতা দিয়াহে কৌশল। আচলতে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী নাগৰিকতা প্ৰদান কৰাৰ সময়সীমা 25 মাৰ্চ 1971 চনৰ পৰা 3 ডিচেম্বৰ 2004 চনলৈ বঢ়াই দি এই অনুপ্ৰৱেশকাৰীক সংস্থাপিত কৰাহে এটা প্ৰক্ৰিয়া। অসম চুক্তিৰ এটা মূল ভিত্তি আছিল যে বাংলাদেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব। তাৰ উল্টাটোহে হৈ আছে। আইনৰ মতে বাংলাদেশীসকলে দুটা প্ৰকাৰে নাগৰিকত্ব পাব পাৰে। প্ৰথমতে 25 মাৰ্চ 1971 চনৰ আগতে আহিলে, দ্বিতীয়তে জন্মস্বত্বৰ ভিত্তিত নাগৰিকতা পায়। জন্মস্বত্বত নাগৰিকতা দিয়াৰ চৰ্ত সময়ে সময়ে সলনি হৈ আছে। 1950 চনৰ পৰা 1 জুলাই 1987 চনলৈকে জন্মস্বত্বত নাগৰিকতা পায় লাগিলে দুয়োজন মাতৃ পিতৃ বাংলাদেশী হওক বা নহওক। 1987 চনৰ পৰা 3 ডিচেম্বৰ 2004 চনলৈ জন্মস্বত্বত নাগৰিকতা পায় যদি মাতৃ পিতৃ এজন নাগৰিক হয়। 3 ডিচেম্বৰ 2004 চনৰ পাছত কিন্তু দুয়োজন মাতৃ পিতৃ নাগৰিক হলেহে সন্তানে জন্মস্বত্বত নাগৰিকত্ব পায়। উদাহৰণস্বৰূপে এহাল অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী দম্পতি 1974 চনত অসমলৈ আহিছিল। তেওঁলোকৰ 3 গৰাকী কন্যা সন্তান 1975, 1976 আৰু 1977 চনত জন্ম হল। 3 গৰাকী কন্যাই জন্মস্বত্বত নাগৰিকতা পালে। 3 গৰাকী ডাঙৰ হৈ 1995, 96 আৰু 97 একোজনকৈ অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীৰ লগত বিয়া পাতিলে আৰু প্ৰত্যেকেই গাইপতি 3টাকে সন্তান জন্ম দিলে 2004 চনৰ ভিতৰত। 3 গৰাকী কন্যাৰ গাইপতি 3জন সন্তানেই জন্মস্বত্বত নাগৰিকতা পালে। এতিয়া দেখা গল যে এহাল অবৈধ অনুপ্ৰৱেশকাৰী দম্পতিৰ পৰা বৃদ্ধি হৈ 17 গৰাকী হলগৈ আৰু অসমে পালে 12জন নাগৰিক আৰু 5 গৰাকী বিদেশী নাগৰিক। আৰু এয়া অকল 2004 চনলৈকেহে। পিছে 3 ডিচেম্বৰ 2000 চনৰ পিছত আহিলে তেওঁলোকৰ কোনো এজনেও নাগৰিকত্ব নাপালে। এইদৰে NRC নৱীকৰণৰ জৰিয়তে আইনৰ সুৰুঙাৰ সুবিধা লৈ 3 ডিচেম্বৰ 2004 চনলৈকে অহা প্ৰায়ভাগ অনুপ্ৰৱেশকাৰীকে নাগৰিকতা প্ৰদান কৰা হ'ব। ইয়াৰ এটা সহজ সমাধান আছে। জন্মভিত্তিক নাগৰিকতা প্ৰদান কৰাৰ চৰ্ত যে দুয়ো মাতৃ পিতৃ নাগৰিক হ'ব লাগিব। চনৰ সময়সীমাৰ পৰিৱৰ্তে 25 মাৰ্চ 1971 চনলৈ পিছুৱাই দিব লাগে। নহলে যদিও মুছলিম লীগ 1947 চনত অসমক পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰাত বিফল হল, সেই 2047 চনত অনুপ্ৰৱেশকাৰী জোৰত লাভ কৰিলে। এই বিষয়ত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে ভুৱা নথি পত্ৰৰ প্ৰয়োগ আৰু অসম চৰকাৰৰ মৌনতা।